আহিছিলোঁ এহেঁতৰ ঘৰলৈ আৰু ইয়াক দেখা পালোঁ কাঁহী বাতি ধুই আছে প্ৰথমবাৰৰ বাবে। মাকহঁত ঘৰত নাই, সেইবাবে ই কাঁহী বাতি ধুই আছে, লাজ কৰিছে বেচেৰাটো। কপিলি নদী দলঙৰ ওপৰতে। এতিয়া আমি যাব ওলাইছোঁ দক্ষিণ পাট। পানী ৰাইড হ'ব আজি গাড়ী দি, পানী কাৰ আজি। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক শেষলৈকে। আমাৰ মিষ্টাৰ সমীৰণ আছে লগত। এয়া হেপী বাৰ্থডে যাবা। এফালে যাওক। এতিয়া ৱালৰ মাজে মাজে গৈছো, এয়া চাই লওক। ৱালৰ মাজে মাজে বোলে, ৱালৰ ওপৰেদি পানী চাওক, পানী এই গোটেই ৰাস্তা পানী। মা গু লাহে লাহে